কি ভিডিঅ' কৰিবলৈ সেইবোৰ কি মানে এইবোৰ মানুহে মোক কি হৈছে দেই পাৰ্টি খুজি আছে তাৰপিছত দূৰত থকাখিনিয়ে কৈছে অনলাইন পঠাই দিবি বুলি কৈছে মই এতিয়া কেনেকৈ হাৰিম সেইটো কাৰণে মই কৈছোঁ মোৰ অনলাইন নহ'ব ইয়াত অনলাইন নচলিব মানে দেখিছে কিমান মাথা খটোৱা ছোৱালী দেখিছে এইবোৰ আজি ইফালে বাৰ্থডে তাই এয়া চুহি শ্বুটিং স্পট বাহিৰত চাকি নুমাই যাব যিহে বতাহ মাৰিছে হ'ব দে নুমালে আৰু ধূপটোতো জ্বলি থাকিব ন এয়া আমাৰ পূজা কৰিবলৈ যায় ধূপ ধূনা জ্বলাই এয়া ভিডিঅ' সামৰি আমি আহিছোঁ ফটো মাৰিবলৈ ফটো তো গাইজ ভিডিঅ'টো চাই থাকক আৰু বহুদিন ভিডিঅ' দিব পৰা নাই যিহেতু গা চা বেয়া এমাহমান পৰিলোঁ তাৰপিছত এতিয়া অলপ ভাল পাইছোঁ তো ভিডিঅ' বনাবলৈ আহিছোঁ এই দৌৰিছে কিবা এটা আনিবলৈ খালি কি কৈ আছে গম নাপাওঁ প্ৰথমডোখৰ কিন্তু পৰিস্মিতাকে খুৱাম আকৌ অঁ আজি বাৰ্থডে ন হেপী বাৰ্থডে থেংক ইউ এইটো মোৰ কেকটো দেখাম আকৌ তাইও আহি লওক মানে ইমান ধুনীয়া কেক মানে কি বুলি ক'ম আনএক্সপেক্টেড ৰবা মই এইটো বনাম নহয় হেৰি বাৰ্থডে কেক কাটিব এইটো আঁতৰাই লওঁ আকৌ হেপী বাৰ্থডে টু ইউ কেইটা মানুহ এইকে খোৱা নেখালে নহ'ব এই খাবই লাগিব কেক পেলাইছা তুমি নষ্ট কৰিছা কি নাই গাইজ নেখাইছে নাই নালাগে বাৰু হ'ব ইমানতে দি দিছো দেই হ'ব গিফ্ট অকণমান হেৰি মানে থেংক ইউ খুলি চাব লাগিব মানুহৰ আগতে আনবক্সিং ৰবা ফটো এটা মাৰি দে বেলেগ বক্সিং ফটো এটা মাৰি গাইজ মই ভবা নাছিলো এইটো বুলি দেই মই কিবা অদ্ভুত কিবাই দিব বুলি ভাবিছিলো উলিয়াই দেখাই দে অদ্ভুত এটা দিলো তুমি আগতীয়াকৈ চাই থৈ গ'লা সেইদিনাখনি খালি মই সঁচাকৈ তুমি অদ্ভুত কিবা এটা আনিছা বুলি ভাবিছিলো থেংক ইউ টু মাই স্পেচিয়েল ওৱান থেংক ইউ কৈ দে কথাটো কি হ'ল আমাৰ মানে ৰিয়েল কেকৰ কাৰণে বাজেটটো নাছিলে মানে